প্ৰিয় দৰ্শক, আপুনি যদি বাস্তুশাস্ত্ৰ বিশ্বাস কৰে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰ অনুসৰি বহাগ মাহৰ ভিতৰত যদি 7 প্ৰকাৰৰ প্ৰাণী আপোনাৰ ঘৰলৈ আহে তেন্তে আপুনি সতৰ্ক হোৱাটো খুবেই জৰুৰী। কাৰণ এই প্ৰাণীবোৰে আপোনাৰ ভাগ্য যে সলনি হ'বলৈ গৈ আছে, আপোনাৰ বেয়া দিনৰ যে অন্ত পৰিছে সেই ইংগিতেই প্ৰদান কৰে। আপোনাক যি 7টা প্ৰাণীৰ কথা ক'বলৈ আগবাঢ়িছো, সেই 7টা প্ৰাণী আপোনাৰ আৰু আপোনাৰ ঘৰখনৰ বাবে অত্যন্ত শুভ বুলি বিশ্বাস কৰা হয়। আমি আপোনাক যি 7টা প্ৰাণীৰ কথা কম, সেই 7টা প্ৰাণী যিখন ঘৰলৈ যায় সেইখন ঘৰক উন্নতি হোৱাত কোনো শক্তিয়ে কেতিয়াও বাধা দিব নোৱাৰে। সেই 7টা প্ৰাণীৰ ভিতৰত কেইটামান এনে প্ৰাণীও আছে যি কেইটা প্ৰাণীয়ে দেৱী দেৱতাৰ প্ৰতিনিধি হিচাপেও কাম কৰে। সেইবাবে প্ৰতিজন ব্যক্তিয়ে এই প্ৰাণীবোৰৰ বিষয়ে ভালদৰে জানি থোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। যদি আপোনাৰ ঘৰলৈও এই 7টা প্ৰাণীৰ ভিতৰত কোনোবাটো প্ৰাণীৰ এই বহাগ মাহত আগমন ঘটে তেন্তে আপুনি বুজিব যে আপোনাৰ দুৰ্ভাগ্য কম দিনতে সৌভাগ্যলৈ পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু আপোনাৰ ভাল সময় আহিবলৈ আৰম্ভ কৰিছে। প্ৰিয় দৰ্শক, আচলতে কি প্ৰাণী বহাগ মাহত আপোনাৰ ঘৰলৈ আহিলে আপোনাৰ তথা আপোনাৰ পৰিয়াললৈ সৌভাগ্যৰ আগমন ঘটিব, সেই কথা যদি আপুনি জানিব বিচাৰে তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে হৰ হৰ মহাদেৱ, জয় শ্ৰী নাৰায়ণ বা জয় মা লক্ষ্মী বুলি লিখি কথাখিনি ধ্যান দি শুনি যাওক। অসমীয়া নতুন বছৰৰ এই বহাগ মাহৰ গুৰুত্ব সঁচাই অপৰিসীম। বছৰৰ আৰম্ভণিৰ এই মাহটোক খুবেই পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। বছৰৰ আৰম্ভণিতে অৰ্থাৎ বহাগ মাহতে কিছুমান বিশেষ প্ৰাণী আমাৰ ঘৰলৈ আহিলে ভাল সময় আগমন হোৱাৰ লগতে ভাগ্যৰ দুৱাৰ খোল খায় বুলি বিশ্বাস কৰা হয়। এই বহাগত যদি 7টা প্ৰাণী আপোনাৰ ঘৰলৈ আহে তেন্তে আপুনি ভুলতো সেই প্ৰাণীবোৰৰ অন্যায় বা ক্ষতি নকৰিব। তেতিয়াহে সদায় আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰিব। কোন 7টা প্ৰাণী ঘৰলৈ আহিলে আপোনাৰ সৌভাগ্য নামি আহিব আৰু আপুনি জীৱনত উন্নতি কৰিব পাৰিব, এই কথা মন দি শুনি যাওক। নম্বৰ 1, মৌমাখি। প্ৰিয় দৰ্শক, হঠাৎ যদি মৌমাখি আপোনাৰ ঘৰত বা আপোনাৰ ঘৰৰ চৌহদত মৌচাক তৈয়াৰ কৰে তেন্তে সেয়া ঘৰখনৰ সদস্যসকলৰ আৰ্থিক উন্নতি হোৱাৰ সংকেত বুলি কোৱা হৈছে। ঘৰত বা ঘৰৰ চৌহদত মৌমাখিয়ে মৌচাক সাজিলে বুজিব যে আপোনাৰ দৰিদ্ৰতা আৰু দুখ কষ্ট শীঘ্ৰেই অৱসান ঘটিবলৈ গৈ আছে। মৌমাখিক সৌভাগ্য আৰু সাফল্যৰ প্ৰতীক ৰূপে গণ্য কৰা হয়। মৌমাখিয়ে আত্মবিশ্বাস, বিশুদ্ধতা আৰু উৎপাদনশীলতাক প্ৰতিনিধিত্ব কৰে। সেইবাবে ঘৰৰ বা ঘৰৰ আশে-পাশে মৌচাক থকাটো অত্যন্ত শুভ বুলি বিশ্বাস কৰা হয়। এই মৌমাখিক অমৰত্ব আৰু প্ৰাচুৰ্যৰ প্ৰতীক বুলি বিশ্বাস কৰা হয় আৰু এই মৌমাখি বা মৌচাকে মানুহৰ জীৱনলৈ সৌভাগ্য আৰু অৰ্থৰ আকৰ্ষণ কৰে। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰ বা ঘৰৰ চৌহদতো যদি মৌমাখিয়ে মৌচাক তৈয়াৰ কৰিছে তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে জয় মা লক্ষ্মী বুলি লিখি দিয়ক। কাৰণ কম দিনতে আপোনাৰ জীৱন মা লক্ষ্মীৰ কৃপাত ধন ধানেৰে উপচি পৰিব। নম্বৰ 2, পখিলা। প্ৰিয় দৰ্শক, যেতিয়া ঘৰলৈ পখিলা আহে তেতিয়া সেই পখিলাই অনেক শুভ লক্ষণ লগত লৈ আহে। পখিলা যিদৰে দেখিবলৈ ৰঙীন, ঠিক সেইদৰে পখিলাৰ আগমনে আমাৰ জীৱনত ৰঙৰ সমাহাৰ ঘটায়। আমাৰ জীৱন ৰঙেৰে ভৰাই তোলে। আমাৰ ঘৰ পৰিয়ালত সুখ শান্তি ভৰি পৰে। সেইবাবে পখিলা ঘৰলৈ অহাটো অতি শুভ সংকেত বুলি বিশ্বাস কৰা হয়। বাস্তুশাস্ত্ৰত পখিলাৰ কথা বিস্তাৰিতভাৱে বৰ্ণনা কৰা আছে। কোৱা হয় যে যেতিয়া এখন ঘৰলৈ পখিলাৰ আগমন ঘটে তেতিয়া সেই ঘৰখনৰ সময় পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। গতিকে যেতিয়াই আপোনাৰ ঘৰলৈ পখিলাৰ আগমন কৰিব তেতিয়া সেই পখিলাক ভুলতো অনিষ্ট নকৰিব। প্ৰিয় দৰ্শক, আমি কৈ থকা সেই 7টা প্ৰাণীৰ ভিতৰত আপোনাৰ ঘৰলৈ কোনটো প্ৰাণীৰ আগমন হৈছে সেই কথা কমেণ্টত লিখিবলৈ নাপাহৰিব। নম্বৰ 3, পৰুৱা। আপোনাৰ ঘৰলৈ যদি ক'লা পৰুৱাৰ আগমন হয় তেনেহলে বুজিব যে আপোনাৰ ঘৰলৈ দেৱী লক্ষ্মীৰ শীঘ্ৰেই আগমন ঘটিব। জ্যোতিষশাস্ত্ৰ অনুসৰি যদি আপোনাৰ ঘৰলৈ পূব দিশৰ পৰা পৰুৱাই আগমন কৰে তেন্তে খুব সোনকালে আপোনাৰ ভাগ্য জাগ্ৰত হ'ব বুলি ধৰি ল'ব পাৰে। খুব সোনকালে আপোনাৰ দুখৰ দিন শেষ হ'ব। যদি আপোনাৰ ঘৰলৈ পশ্চিম দিশৰ পৰা ক'লা পৰুৱাই আগমন কৰে তেন্তে বুজিব যে কম দিনৰ ভিতৰতে আপুনি কোনো এক শুভ যাত্ৰাত ওলাই যোৱাৰ সুযোগ পাব। যদি উত্তৰ দিশৰ পৰা ক'লা পৰুৱা আহে তেন্তে বুজিব যে আপোনাৰ ঘৰখনত থকা বিবাহ সংক্ৰান্তীয় সমস্যা বাধা আঁতৰি গৈছে। বহুদিন ধৰি বিবাহৰ ক্ষেত্ৰত থকা বাধা
কথা খুব শীঘ্ৰেই সমাধান হ'ব। যদি দক্ষিণ দিশৰ পৰা পৰুৱাই আগমন কৰে তেন্তে বুজিব যে কোনো এটা দিনত আপুনি হঠাৎ ধন লাভ কৰিব। জীৱনত শুভ ফল লাভ কৰিবলৈ ঘৰলৈ অহা পৰুৱাক প্ৰতিদিনে চেনি বা মিঠাযুক্ত দানা খাবলৈ দিব। নম্বৰ 4, ক'লা ভোমোৰা। যদি আপোনাৰ ঘৰলৈ ক'লা ভোমোৰা আহে তেনেহলে সেই ভোমোৰাই আপোনাৰ ঘৰলৈ লগত সুখ শান্তিও কঢ়িয়াই লৈ আহে বুলি জ্যোতিষশাস্ত্ৰই কোৱা হৈছে। ক'লা ভোমোৰা ঘৰলৈ আগমন হলে আপোনাৰ ঘৰখনত ইমানেই সুখ শান্তিয়ে বিৰাজ কৰিব যে যিটো আপুনি কেতিয়াও কল্পনাই কৰিব নোৱাৰিব। ক'লা ভোমোৰাৰ আগমনে আপোনাৰ ঘৰখনত অপাৰ সুখ শান্তিৰ সঞ্চাৰ কৰিব। ক'লা ভোমোৰাই মানুহৰ জীৱন পৰিৱৰ্তনৰ সংকেত গ্ৰহণ কৰে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে যিখন ঘৰলৈ ক'লা ভোমোৰাৰ আগমন হয় সেইখন ঘৰত ভগৱান কুবেৰে প্ৰৱেশ কৰে। ভগৱান কুবেৰে সেইখন ঘৰলৈ ধনৰ আগমনৰ দুৱাৰ খুলি দিয়ে। সেইবাবে যদি কেতিয়াবা ক'লা ভোমোৰা ঘৰলৈ আহে তেন্তে সেই ভোমোৰাক কেতিয়াও বিৰক্তি নকৰিব বা খেদি পঠিয়াবলৈ যত্ন নকৰিব। তেতিয়াহে আপুনি মা লক্ষ্মীৰ লগতে কুবেৰৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ক'লা ভোমোৰা ঘৰলৈ অহাৰ কেইদিনমানৰ পিছতে আপোনাৰ ভাগ্য যে লাহে লাহে সলনি হবলৈ ধৰিছে সেই কথা আপুনি নিজেই প্ৰমাণ পাব। নম্বৰ 5, বিছা। প্ৰিয় দৰ্শক, ঘৰলৈ বিছা অহাটো শুভ আৰু অশুভ সংকেত প্ৰেৰণ কৰে। যদি আপোনাৰ ঘৰৰ পূজা বা প্ৰাৰ্থনা কৰাৰ স্থানত আপুনি বিছা দেখা পায় তেন্তে সেয়া সৌভাগ্যৰ লক্ষণ। ইয়াৰ উপৰিও কেতিয়াবা ঘৰৰ কোনো এক স্থানত বিছা দেখা পোৱাৰ কেইমুহূৰ্তমানৰ পিছতে যদি সেই বিছাটো অদৃশ্য হৈ যায় অৰ্থাৎ বিছাটো পিছত আপুনি ক'তো বিচাৰি নাপায় তেনেহলে বুজিব যে আপোনাৰ বহুদিনৰ পৰা ৰৈ থকা কিবা কাম সোনকালেই সিদ্ধি হ'ব বা ৰৈ থকা কামত আপুনি সফলতা পাব। যদি আপুনি ঘৰৰ মূল দুৱাৰেদি ঘৰৰ ভিতৰৰ পৰা বিছা বাহিৰলৈ ওলাই যোৱা দেখা পায় তেন্তে বুজিব যে আপোনাৰ ঘৰখনৰ সকলো সমস্যা বাহিৰ হৈ গৈছে। কিন্তু ঘৰৰ মূল দুৱাৰেদি যদি কেতিয়াবা বিছা ঘৰৰ ভিতৰলৈ সোমাই অহা দেখা পায় তেন্তে এয়া আপোনাৰ ঘৰখনৰ বাবে অশুভ সংকেত। এই সংকেতে আপোনাৰ ঘৰলৈ সমস্যাৰ আগমন হোৱাটোৱে বুজায়। ঘৰৰ চকী টেবুলত যদি সদায় বিছা দেখা পাই থাকে তেনেহলে বুজিব যে আপোনাৰ ঘৰখনত কিবা এটা ডাঙৰ বিপৰ্যয় ঘটাৰ সম্ভাৱনা আছিল কিন্তু সেই বিপৰ্যয় দূৰ হৈ গৈছে। বাস্তুশাস্ত্ৰৰ মতে যদি ঘৰৰ মূল দৰ্জা, টয়লেট বা ঘৰৰ চিৰিৰ কাষত নিয়মিত বিছা দেখা যায় তেনেহলে বুজিব যে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ৰাহু দুৰ্বল হৈ পৰিছে। ইয়াৰ ফলত ভৱিষ্যতে আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য ৰোগত ভুগিব পাৰে। নম্বৰ 6, নিগনি। নিগনিয়ে যদি এজন ব্যক্তিৰ চাৰিওফালে ঘূৰে তেনেহলে সেই ব্যক্তিয়ে জীৱনত অনেক উন্নতি কৰিব পাৰে। সেই ব্যক্তিৰ জীৱনৰ পৰা সমস্ত দুখ কষ্ট সমস্যা দূৰ হৈ পৰিব। ইয়াৰ উপৰিও বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘৰলৈ নিগনি অহাটোৱে ঘৰখনলৈ দেৱী লক্ষ্মীৰ আগমন ঘটাৰ সংকেত প্ৰেৰণ কৰে। যিখন ঘৰলৈ নিগনিৰ আগমন হয় সেইখন ঘৰৰ সদস্য অৰ্থাৎ ধন লাভৰ প্ৰবল সম্ভাৱনা থাকে। নম্বৰ 7, জেঠী। জেঠীক দেৱী লক্ষ্মীৰ প্ৰতীক ৰূপে মনা হয়। প্ৰায় মানুহৰ ঘৰতে জেঠী দেখিবলৈ পোৱা যায় কিন্তু আপুনি যদি ঘৰত একেলগে 3টা জেঠী দেখা পায় তেন্তে সেয়া আপোনাৰ ঘৰখনৰ বাবে খুবেই শুভ সংকেত। ইয়াৰ উপৰিও ঘৰৰ মন্দিৰ, প্ৰাৰ্থনা কৰা গৃহৰ ওপৰত বা বেদীৰ ওপৰত যদি জেঠী দেখা পায় তেনেহলে সেয়া আপোনাৰ বাবে খুবেই শুভ। এইদৰে 3টা জেঠী একেলগে দেখা পালে বা মন্দিৰ বা প্ৰাৰ্থনা গৃহৰ বেদীৰ ওপৰত জেঠী দেখিলে তৎক্ষণাৎ গংগাজল বা বিশুদ্ধ পানী ছটিয়াই নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰিব লাগে। এনে সময়ত আপুনি যি বিচাৰে সেয়া অৱশ্যেই পূৰ্ণ হ'ব। ইয়াৰ বাহিৰেও ঘৰৰ তুলসী গছজোপাৰ ওপৰত যদি জেঠী কেতিয়াবা দেখা পায় তেনেহলে সেই সংকেতে ধন সম্পত্তি আকৰ্ষণৰ বাৰ্তা দিয়ে। যদি ৱালত বগাই থকা জেঠী হঠাৎ তললৈ সৰি পৰা আপুনি দেখা পায় তেন্তে সেয়া আপোনাৰ জীৱনত উন্নতিৰ এক আগজাননী বুলি ধৰি ল'ব পাৰে। কেতিয়াবা যদি নেচ নথকা বা নেচ কটা জেঠী দেখা পায় তেন্তে সেয়াও আপোনাৰ বাবে সৌভাগ্যৰ আগমনৰ সংকেত বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এই 7টা প্ৰাণীৰ ভিতৰত এই পৰ্যন্ত কোনটো প্ৰাণীৰ আগমন ঘটিছে এই কথা কমেন্টত জনাবলৈ নাপাহৰিব। আৰু এই বহাগ মাহৰ ভিতৰত ইয়াৰ ভিতৰত যদি কোনো এটা প্ৰাণীও আপোনাৰ ঘৰলৈ আগমন কৰে তেন্তে আপুনি জীৱনত বহুত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ জীৱনৰ পৰা সমস্ত দুখ কষ্ট সমস্যা দূৰ হৈ পৰিব। জ্যোতিষশাস্ত্ৰই কোৱা এই কথাখিনি যদি আপুনি বিশ্বাস কৰিছে, এনে প্ৰাণী যদি আপুনি এই পৰ্যন্ত দেখা পাইছে আৰু আপুনি যদি দেৱী দেৱতাৰ আশীৰ্বাদত জীৱনত সকলো ফালৰ পৰা উন্নতি কৰাটো কামনা কৰে তেন্তে অন্তত 5 জনক হলেও এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।